So hi everyone, good evening. মোৰ মেণ্টৰ হয়, গম পাব সকলো আপোনালোকে। আজি এটা আমাৰ কাৰণে স্পেচিয়েল ডে হয়। গৈ আছোঁ, কি কাৰণেনো গৈ আছোঁ, চ' সকলোখিনি আপোনালোকৰ লগত আমি কথা পাতিম। খুব ভাল লাগিব, ভিডিঅ'টো চাই থাকিব। চ' বাকীখিনি আমি পিছত কথা পাতিম। জনাইছো আজি আমাৰ এটা শুভ মুহূৰ্ত। একচুৱেলি মুহূৰ্তটো এনেধৰণৰ, আমি আহিছোঁ MI লাইফষ্টাইল মাৰ্কেটিং গ্ল'বেল প্ৰাইভেট লিমিটেড নৰ্থ ইষ্টৰ কাম কৰি থকা তিনচুকীয়া এজন লিডাৰে MI লাইফষ্টাইলত কাম কৰিছে, খুব সুন্দৰকৈ কাম কৰি আছে। মই তেওঁৰ নাম প্ৰথমতে ল'ব বিচাৰিছোঁ, মিষ্টাৰ বিদ্যুৎ বিকাশ গগৈ, RTC ৰেংকত আছে। আমাৰ কাৰণে আজি শুভ মুহূৰ্ত। এই শুভ সন্ধ্যাবেলা আমি এই কথাই ক'ব বিচাৰিছোঁ যে নৰ্থ ইষ্টত যিমানখিনি লিডাৰে কাম কৰি আছে, বহুত লিডাৰে ছাকচেছ পাইছে। ছাকচেছৰ ৰাস্তাত বহুত লিডাৰ বৰ্তমান আছে। তাৰ মাজত আমাৰ মাজত থকা এজন লিডাৰ হৈছে বিদ্যুৎ বিকাশ গগৈ। নৰ্থ ইষ্টত কেইবাটাও টীম আছে, টীমৰ ভিতৰত আমি কওঁ একচুৱেলি আমি ইউনিটি হৈ কাম কৰিছোঁ। কেইবাটাও টীম আছে, তাৰ ভিতৰত আমাৰ টীম ABC ইউনাইটেড। আমি টীম ABC ইউনাইটেডৰ ফালৰ পৰা আজি আমি এটা মেছেজ দিব বিচাৰিছোঁ। আজি কেইবছৰমানৰ আগত আমি তিনচুকীয়াত MI লাইফষ্টাইলৰ এজন কৰ্মী লগ পাইছিলোঁ, বিদ্যুৎ বিকাশ গগৈ। বিদ্যুৎ বিকাশ গগৈ এই ব্যৱসায়টো কৰিম বুলি ডিচিশ্যন লৈছিলে। তেওঁ আজি মাক আছে আমাৰ মাজত, তেওঁ মাকেও আমাৰ লগত সহযোগ কৰিছিলে। তেওঁ সহধৰ্মিনী আছে অল্পনা গগৈ। একচুৱেলি অল্পনা গগৈ এগৰাকী এডভকেটৰ হয়। তেখেতক সুন্দৰকৈ সহযোগ কৰিছে। ভাল লাগিছে সেইখন ঘৰৰ পৰা MI লাইফষ্টাইলৰ কনচেপ্টটো বুজি পেলাই কাম কৰি তেওঁৰ লগত আজি তিনচুকীয়াৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত বহু ব্যক্তিয়ে কাম কৰি সফলতাৰ ৰাস্তাৰে আগবাঢ়ি আহিছে। বিদ্যুৎ বিকাশৰ কৰ্মৰ পাৰদৰ্শিতাত তেখেতৰ টীমত বহুত লিডাৰে এচিভমেণ্ট কৰিছে আৰু আহি আছে। এনেকুৱা লিডাৰ তেওঁলোকৰ লগত আছে, তেখেতসকলৰ লিডাৰ ইতিমধ্যে আছে। আমি তেওঁলোকৰ ছিনিয়ৰ হয়। আমি এই সময়ত তেওঁক শুভকামনা জনাইছোঁ। আজি আমাৰ কাৰণে সৌভাগ্যৰ দিন, যিহেতু তেখেতে আজি এখন টয়টা কোম্পানী লেটেষ্ট যি মডেল আমাৰ হাইব্ৰিড হাইৰাইডাৰ একচুৱেলি মুখস্থ মোৰ নতুন গাড়ী, যাই কি নহয় এখন সুন্দৰ গাড়ী, যিখন গাড়ী প্ৰায় 22 লাখ টকাৰ ওপৰৰ গাড়ী তেওঁ কিনিবলৈ সক্ষম হৈছে MI লাইফষ্টাইলৰ ইনকামৰ পৰা। তেখেতে আজি পাৰ্চেছ কৰিছে, খুব ভাল লাগিছে। মই এটাই তেখেতক কংগ্ৰেচুলেশ্যন কৰিছোঁ। তেখেতৰ আদৰ্শ, তেখেতৰ কৰ্মৰে বহু লিডাৰ জন্ম কৰিব আৰু টীম ABC ইউনাইটেডৰ এই যিটো জয়যাত্ৰা, এই জয়যাত্ৰাত বহুত ব্যক্তি আগবাঢ়ি আহিছে। আমি অভিভাৱক হিচাপে, আমি তেখেতৰ ছিনিয়ৰ হিচাপে আমি আশীৰ্বাদ কৰিছোঁ, কংগ্ৰেচুলেশ্যন জনাইছোঁ। অনাগত দিনত এনেকুৱাই নহয়, বহুত ব্যক্তিক ছাকচেছ কৰি পেলাই বহুত ব্যক্তিক এনেধৰণৰ প্ৰিমিয়াম গাড়ী কিনি দিবলৈ সক্ষম হ'ব। আৰু এই শুভক্ষণত তেখেতক শুভকামনা জনাইছোঁ।
আৰু এই আমাৰ মাজত কেইবাজন তেখেতৰ চিনিয়ৰ আছোঁ, মই আছোঁ, আমাৰ মাজত এজন চিনিয়ৰ আছে দীপাংকৰ ৰাজখোৱা NTC হয়, তেখেতৰ গ্ৰেট চিনিয়ৰ, লগতে আছে আৰু এজন চিনিয়ৰ NTC যদু বৰাক মই চিনাকি কৰি দিছোঁ। যদু বৰা NTC, দীপাংকৰ ছাৰ NTC, তেখেতৰ ভনীয়েক আছে আমাৰ লগত। পৰিয়ালৰ সমূহ ব্যক্তিলৈ মই শুভকামনা জনাইছোঁ। লগতে আমাৰ যোৰহাটৰ পৰা কেইবাজনো ব্যক্তি আহিছে তেখেতলোকৰ কাম কৰি থকা। এজন STC আছে অৰবিন্দ ৰাজখোৱাক মই চিনাকি কৰি দিছোঁ। আৰু এজন STC আছে আমাৰ সুখধন কৰ্মকাৰ। এনেকৈ বহুত লিডাৰ আছে। লগতে আমাৰ ফ্ৰম বোকাখাটৰ পৰা আহিছে, বোকাজানৰ পৰা আহিছে সীমান্ত মই ধন্যবাদ জনাইছোঁ। লগতে এইফালে তিনিচুকীয়া আমাৰ লিডাৰ আছে, মহিলাসকল আছে। মই নিউ কামাৰ তেখেতৰ নাম দিছোঁ ঋতু ৰাজক, মই নিতু। তাৰপাছত অৰূপ দাস ফ্ৰম তিনিচুকীয়া, তেখেতৰ লিডাৰ হৈছে অমৰজ্যোতি দত্ত, যোৰহাটৰ পৰা আহিছে। আমি সকলোৱে মিলি আজি শুভক্ষণত আমি তেখেতৰ কংগ্ৰেচুলেশ্যন জনাই আমি এটা কেক আমি কাটিম, চেলিব্ৰেট কৰিম। এই চেলিব্ৰেট কৰিবৰ কাৰণে আমি সমূহ একেলগে লগ পাম। আৰু টয়টাৰ কৰ্তৃপক্ষ আমাৰ লগত আছে, তেখেতলোকে আমাক গাড়ীখন ডেলিভাৰ কৰিব। আৰু এই কেকটোৰ কাটি আমি শুভকামনা জনাই আমি ভাবিছোঁ তেখেতৰ গাড়ীখন টয়টাৰ কৰ্তৃপক্ষই আমাক তেখেতক হেণ্ডঅভাৰ কৰিব। তাৰ প্ৰাক মুহূৰ্তত আমাৰ লিডাৰসকলে তেখেতক এখন গামোচা সম্ভাষণ জনাব বিচাৰিছে। বিদ্যুৎ বিকাশক এই সম্ভাষণ জনাইছে NTC লিডাৰ দীপাংকৰ ৰাজখোৱা। জয় মাই লাইফষ্টাইল, জয় মাই লাইফষ্টাইল। আৰু এজন লিডাৰ আছে আমাৰ মাজত যদু বৰা ফ্ৰম যোৰহাটৰ পৰা আহিছে, NTC লিডাৰ, তেখেতে সম্ভাষণ জনাই। তেখেতৰ এছ'চিয়েট আমাৰ অমৰজ্যোতি দত্ত STC লিডাৰ, তেখেতেও শুভেচ্ছা জনাইছে। আমাৰ অৰূপ দাস শুভেচ্ছা জনাইছে, আৰু শুভেচ্ছা জনাইছে STC লিডাৰ সুখধন কৰ্মকাৰে সম্ভাষণ জনাইছে। অমৃতা ঘূৰ্ণিছে সম্ভাষণ জনাইছে। এখন বাপুতি সাহোন অসমীয়া গামোচা বস্ত্ৰই সম্ভাষণ জনাইছে। এই সময়খিনিক আমি শুভ মুহূৰ্ত বুলি এইটো কাৰণে কৈছোঁ। 2023 বৰ্ষৰ আজি 6 তাৰিখ এই বৰ্ষটো আৰু শুভ হওক। Success Academy আমাৰ ডায়েৰী দিয়া হৈছে। বৰ্তমান বিজনেছ উন্নতিৰ শিখৰত উঠাবলৈ লৈ যোৱা চিষ্টেমটো হৈছে MIDG ৱৰ্ল্ড হৈছে মাই লাইফষ্টাইলৰ আমাৰ টপ গিয়াৰ হয়। এখন গাড়ী যেনেকৈ টপ গিয়াৰ চলালে খুব ভাল লাগে, মই ভাবিছোঁ MI ডিজিটেল এইটো প্লেটফৰ্ম হয়। MIDG ৱৰ্ল্ড আমাৰ কাৰণে একদম পাৰফেক্ট লিডাৰ হয়। আমি এজন লিডাৰ আমাৰ হাতত নাথাকিলেও DG ৱৰ্ল্ডে গোটেই ৱৰ্ল্ডক আমি যে নেতৃত্ব ল'ব পৰা DG ৱৰ্ল্ড প্ৰডাক্ট আমি লঞ্চ কৰিলে, কোম্পানী লঞ্চ কৰি আমাৰ হাতত দিছে। এইবোৰ শুভকামনাতে আমি তেখেতক সেই শুভকামনা জনাইছোঁ। ডিজিটেল ৱৰ্ল্ডৰ যাতে আমাৰ বিশ্ব দৰবাৰত লগত বিজয় কৰে। জয় মাই লাইফষ্টাইল, জয় মাই লাইফষ্টাইল। মই লক্ষণত আপোনালোকে মোক সহযোগ কৰাৰ কাৰণে আৰু ভাল লাগিছে। এদিন এটা সিদ্ধান্ত লৈছিলোঁ আৰু আমাৰ লগত আজি আছে নৱজ্যোতি দাস ছাৰ ITC, যিয়ে পথ প্ৰদৰ্শক হয়। লগতে যদু বৰা ছাৰ আছে NTC, দীপাংকৰ ৰাজখোৱা ছাৰ আছে। তো এওঁলোকৰ তত্বাৱধানতে শিকি বুজি এটা কনচেপ্টৰ লগত জড়িত হৈ আজি এটা মানে এনেকুৱা এটা বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ ধৰি লওক।
তাত ভাল বেকগ্ৰাউণ্ডে বুলি ক'ব লাগিব, কিন্তু ইমান দামী গাড়ী এখন লোৱাৰ তেতিয়া অকাত নাছিলে। গাড়ী এখন চলাই নিজকে ড্ৰাইভাৰ নিচিনাকৈ চিনাকি দি এটা কৰ্ম সংস্থাপন কৰি আছিলোঁ। কিন্তু এই সিদ্ধান্ত লোৱাৰ টিম ABC এটা সিদ্ধান্তৰ কাৰণে আজি নিজৰ লগতে বহুকেইজনৰ লগত আমি গাড়ী কিনিব বা নিজৰ সপোন ফুলফিল কৰিব পৰা হৈছে। ত' মই ধন্যবাদ জনাইছোঁ টিম ABC জনক ইতুমণি দাস ছাৰকো আৰু মাই লাইফষ্টাইলক সেৱা জনাইছোঁ, কিয়নো আজি মাই লাইফষ্টাইল নথকা হ'লে চাগে আজি মোৰ এই সপোনটো কেতিয়াও ফুলফিল নহ'ল হয়নে। তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলোৱে সহযোগিতাত আজি মোৰ এই সপোনৰ গাড়ীখন আহিছে। এনেকুৱা সকলোৰে সপোন ফুলফিল হওক, এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰিছোঁ। থেংক ইউ। জয় মাই লাইফষ্টাইল, জয় মাই লাইফষ্টাইল, জয় মাই লাইফষ্টাইল।